নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ এটা প্ৰাসংগিক বিষয় যে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ফালৰ পৰা কংগ্ৰেছক হেঁচা দিয়া হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। সেইটো কথাক লৈ তুমুল বিতৰ্ক তুমুল আলোচনা চলি আছে। যিধৰণে অভিযোগ আহিছে সেই অভিযোগটো মিছা নহয়। বলপূৰ্বকভাৱে কংগ্ৰেছৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিবলৈ হেঁচা দিয়া হৈছে। এতিয়া সেই ক্ষেত্ৰত বিৰোধী দলসমূহে একত্ৰিত হৈ কিয় এই কথাটোক লৈ এটা ইছ্যু সৃষ্টি কৰিব পৰা নাই সেইটো আমি নাজানো, কিন্তু ঘটনাটো মিছা নহয়। এতিয়া আমি তেওঁলোকৰ ইস্তাহাৰৰ কথাটো নিৰ্বাচনী ইস্তাহাৰ এখন মুকলি কৰিছে। এতিয়া নিৰ্বাচনী ইস্তাহাৰখনৰ মতে ৰাজীৱ গান্ধীয়ে পঞ্চায়তী ৰাজ আৰম্ভ কৰিছিলে আৰু তেওঁলোকে ইয়াৰ সূতা সেইটো কংগ্ৰেছে প্ৰথমতে কৃতিত্বটো লৈ লোৱাৰ পাছত তেওঁলোকে ক'বলৈ বিচাৰিছে তেওঁলোকে যিটো এমৰেগা আঁচনিত ধন আছে সেইটো বঢ়াই দিব, বিভিন্ন আঁচনিত যিটো ধন আছে সেইটো বঢ়াই দিব। অৰ্থাৎ যিখিনি হিতাধিকাৰী বিজেপিয়ে সৃষ্টি কৰিছে সেই হিতাধিকাৰীখিনি লৈ কংগ্ৰেছেও আগবাঢ়িবলৈ ইচ্ছুক। তেওঁলোকক প্ৰয়োজনত তাতকৈ বেছি টকা দিব। অৰ্থাৎ বিজেপিয়ে যিমান টকা দি আছে তাতকৈ কংগ্ৰেছে আৰু বেছি দিব, অৰ্থাৎ কংগ্ৰেছক ভোট দিবলৈ। এতিয়া কথাটো হ'ল সেই ৰাজনীতিটো মন কৰক যে তেওঁলোকৰ মাজত পাৰ্থক্য একো নাই। হিতাধিকাৰী কংগ্ৰেছেও বিচাৰিছে, হিতাধিকাৰী বিজেপিয়েও বিচাৰিছে। এতিয়া কেৱল পাৰ্থক্যটো হ'ল যে 10 টকা 20 টকা ইফাল সিফাল, অৰ্থাৎ কংগ্ৰেছে অধিক ধন দিব, বিজেপিয়ে কমকৈ দিব, বা বিজেপিতকৈ অধিক ধন কংগ্ৰেছে দিবলৈ বিচাৰিছে। এতিয়া কথাটো হ'ল সেইটো হ'ল যিটো ৰাজনীতি বিজেপিয়ে চলাই আছে তাতে কংগ্ৰেছ আগবাঢ়িব বিচাৰিছে। অৰ্থাৎ কংগ্ৰেছৰ 2026 হওক বা পঞ্চায়ত নিৰ্বাচন হওক তেওঁলোকৰ ব্যতিক্ৰমী পৰিকল্পনা নাই। অসমৰ বৰ্তমানৰ যিটো আৰ্থিক অৱস্থা, যি 34 লাখ নিবনুৱাৰ যি সমস্যা, মূল্যবৃদ্ধিৰ যি সমস্যা বা বহিৰাগত ভূমি কাঢ়ি লোৱাৰ যি সমস্যা, সেইবিলাকক লৈ কংগ্ৰেছৰ একো আহে নাযায়। তেওঁলোকে এটা কথাই বুজি পায় যে বিজেপিয়ে হিতাধিকাৰী দিছে সেইখিনিতকৈ আমি বেছি দিব লাগিব, অৰ্থাৎ প্ৰতিযোগিতাত নামিছে। কিন্তু তেওঁলোকে সুস্থ এটা ৰাজনৈতিক ইছ্যু লৈ আগবঢ়াত ইচ্ছুক নহয়। আমি পুনৰ কৈছোঁ যে হাজাৰ বিজাৰ ইছ্যু তেওঁলোকক দেখুৱাই দিয়াৰ পাছতো, সংবাদ মাধ্যমে দেখুৱাই দিয়াৰ পাছতো তেওঁলোকে এটা ইছ্যুক লৈও আগবাঢ়ি যাবলৈ ইচ্ছুক নহয়। আৰু সেই কথাটো প্ৰমাণ হ'ল কালি ইস্তাহাৰ, যে তেওঁলোকেও হিতাধিকাৰীয়ে সৃষ্টি কৰিব, তেওঁলোকেও মানুহখিনি এনেকৈ চলাটোৱেই বিচাৰিছে, তেওঁলোকেও মানুহখিনি সেই 1350 টকাৰ অৰুণোদয় আঁচনিত চলাটো বিচাৰিছে। অৰ্থাৎ অসমৰ মানুহৰ সামগ্ৰিক অৰ্থনৈতিক উত্তৰণ, ভূমিৰ অধিকাৰ, সম্পদৰ অধিকাৰ তেওঁলোকেও নিবিচাৰে। কথাটো স্পষ্ট, বেলেগ ৰাজনীতি নাই। আৰু সেই কথাটো আটাইতকৈ মন কৰিবলগীয়া কথাটো হ'ল যে আজি বহুদিনৰ মূৰত গাঁতৰ পৰা ওলাইছে সমুজ্জ্বল ভট্টাচাৰ্য। তেওঁ কৈছে যে অসমীয়া মানুহৰ খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্ব লাগিব। অৰ্থাৎ কথাখিনি শুনিলে পুৰণি যিখিনি কথা কৈ আছে তাতকৈ বেলেগ একো নাই, একেখন কেছেটকে বাৰে বাৰে বজাই আছে। কিন্তু যি সময়ত অসমৰ চৰণীয়া পথাৰ, অসমৰ ভূমি বহিৰাগতক গতাই দিব বিচাৰিছে, তাত তেওঁলোকে খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্ব কথা কৈ কি লাভ আছে? তেওঁলোকে ইস্ত্ৰি কৰা কাপোৰ কানিকেইটা পিন্ধি, বগা চাৰ্ট কলা পেণ্ট পিন্ধি তেওঁলোকে বক্তব্য দিয়াতকৈ তেওঁলোকে গাঁৱলৈ আহক, তাত পথাৰত নামক, দুৰ্গম ৰাস্তাত সোমাই চাওক, তেতিয়া গম পাব অসমীয়া মানুহৰ খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্ব ক'ত আছে। বিহুৰ সময়ত আমি অৰুণাচলৰ চাহপাত বিচাৰিছোঁ। অৰুণাচলত শেহতীয়াকৈ চাহপাতৰ উৎপাদন আছে। এতিয়া চাহপাতৰ উৎপাদনটো আমি বিচাৰি চাওঁতে আমি এইটো কথা গম পাইছিলোঁ যে উৎপাদনটোহে তেওঁলোকে কৰি আছে, তাৰ মূল যিটো সিংহভাগ যিটো লাভ সেইটো বাহিৰৰ মানুহে খাই আছে। এই যে খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্ব কথা কৈ আছে সেই কথাটো কিন্তু অসমীয়া হাতত নাই, যে অৰুণাচলৰ লগতে লাগি আছে অসমখন। এতিয়া যদি অৰুণাচলত চাহ খেতি হৈছে, সেই খেতিৰ ব্যৱসায়টো কৰিব লাগিছিল অৰুণাচলৰ মানুহজনে বা অসমৰ মানুহজনে, কিন্তু ব্যৱসায়টো কৰি আছে শিলিগুৰিত বহি, দিল্লীত বহি, কোনোবা মিত্তাল কোনোবা গুপ্তাই। অৰ্থাৎ খেতিখিনিহে তেওঁলোকে কৰি আছে, খেতিখিনি কম দামত কিনি নি অধিক দামত বিক্ৰী কৰিছে অসমৰ বাহিৰৰ কোনোবা বহিৰাগত ব্যৱসায়ী। এতিয়া সেই ধৰণৰ এটা পৰিস্থিতি চলি থকাৰ পাছত, বাস্তৱত ফিল্ডত গ্ৰাউণ্ডত সেই ধৰণৰ পৰিস্থিতি এটা চলি থকাৰ পাছত এই মানুহজনে যে এই ধুনীয়া কাপোৰ কানি পিন্ধি যে এই বক্তব্যবিলাক দি থাকে তাৰ অৰ্থ কিবা আছেনে? এইবিলাক গালু গালু খোলাকুটিৰ তালৰ বাহিৰে কি হয়? যে আমি এই উদাহৰণটো এইকাৰণে টানি আনিছোঁ যে প্ৰতিটো দল, প্ৰতিটো সংগঠনৰ ফালে আপুনি চাওক, তেওঁলোকৰ বক্তব্যবিলাক ভালকৈ চাওক। কংগ্ৰেছ হওক, ৰাইজৰ দল হওক, অসম জাতীয় পৰিষদ, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা বিভিন্ন সংগঠন, তেওঁলোকৰ বক্তব্যবিলাক একেই আছে। তেওঁলোকৰ হাতত কোনো পৰিকল্পনা নাই। মূল কথাটোৱেই সেইটো যে অসমীয়া মানুহখিনি আজি য'ত ৰৈ গৈছে তাৰ পৰা আগুৱাই কেনেকৈ যাব, তাৰ পৰা
সেই বান্ধোন ছিঙি কেনেকৈ আগুৱাই যাব সেই সন্দৰ্ভত কোনো পৰিকল্পনা নাই, কোনো বাস্তৱসন্মত কথাও নাই, কোনো তেওঁলোকৰ বিকল্প নাই। তেওঁলোকে যিখিনি কথা বিজেপিয়ে কৈ গৈছে সেইখিনিকে কৰিছে, যে বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰিছে, কংগ্ৰেছেও কৰিব। বিজেপিয়ে কৈছে যে বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদন আমি কাৰ্যকৰী কৰিম, আছুৱেও সেইটো কথাকে কৈছে। আছুৰ হাতত নিজৰ পৰিকল্পনা নাই, আছুৱে গণভোট কৰি অসমীয়া সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰে বা কংগ্ৰেছে ৰাইজৰ ইছ্যুখিনি লৈ আগুৱাই যাব নোৱাৰে। আমি সেই বিষয়টো টানি দিছোঁ যে বিকল্প যিটো শক্তি, সেই শক্তিটোৰ হাতত পৰিকল্পনা থাকিব লাগে। যি নিজকে বিৰোধী বুলি কৈ আছে, বিকল্প বুলি কৈ আছে, সেইখিনিৰ হাতত এটা সুস্থ পৰিকল্পনা থাকিব লাগিছে। আজি যিটো অৱস্থা, সেই অৱস্থাটোক লৈ একো পৰিকল্পনা নাই, যে ব্যৱসায় হওক, বাণিজ্য হওক, ক'তো এতিয়া ভাল অৱস্থা নাই। ঠিকাদাৰসকলৰ বিল পোৱা নাই, ঠিকাদাৰসকলৰ হাতত টকা নাই। কৃষকে ভয় খাই আছে কৃষকৰ ভূমি কেতিয়া কাঢ়ি ল'ব, কাৰণ ইতিমধ্যে কাঢ়ি লোৱাৰ প্ৰক্ৰিয়া চলি আছে। বহিৰাগত বনীয়া হাজাৰ হাজাৰ বিঘাৰ মাটি অসমত ল'ব, সেইটো ঠিক। অসমত জলবায়ু দূষিত হৈছে, পানী শুকাই গৈছে। সেই কথাবিলাক যিবিলাক সাধাৰণ মানুহৰ সাধাৰণ কথা আছিলে, সেই কথাবিলাক কোনো দল, কোনো সংগঠন, কোনো বিৰোধীৰ মুখত নাই। তেওঁলোকে ওপৰত মসৃণভাৱে কিছু কথা কৈ আছে, হিতাধিকাৰী সৃষ্টি কৰিব, ইমান টকা দিব, বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদন ৰাজহুৱা হ'ব, তাত সেয়া কাৰ্যকৰী হ'ব, তাৰ ফলত এইটো হ'ব, সেইটো হ'ব। এটা আৰ্টিফিচিয়েল, এটা কৃত্ৰিম কথা কৈ আছে, তেওঁলোকে ওপৰে ওপৰে চাই আছে। কিন্তু বাস্তৱত যিখন ছবি, সেই ছবিখনক সন্মুখীন হোৱাৰ তেওঁলোকৰ সাহস নাই, বা সেইখনক সলনি কৰি সেইখনৰ বান্ধোনটো ছিঙি যোৱা তেওঁলোকৰ পৰিকল্পনা। গতিকে কথাখিনি ৰাইজে ভাবি চাওঁ যে বিকল্প বা বিৰোধী এই দুটা শব্দৰ অসমত দুৰপ্ৰয়োগ বা অপপ্ৰয়োগ হৈছে নেকি। ধন্যবাদ।